হেল্ল' এভৰিৱান আজি দুদিনমানৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ গা ভাল নাছিলে মোৰ আজি অলপ ভাল পাই ভাবিলোঁ বজাৰ যাওঁ অলপ মাৰ কাৰণে অলপ খোৱা বস্তু কিনি আনো সেইকাৰণে ওলাই গ'লোঁ এইটো আমাৰ ঘৰৰ পৰা ওলাই যোৱা টাউনলৈ যোৱা ৰাস্তাটো আমাৰ টাউনখন ডাঙৰ টাউন নহয় সৰু টাউন আৰু এয়া মই গৈ আছোঁ একদম মানে গা ভাল নাই আৰু এয়া টাউনৰ ৰাস্তাটো মানে সৰু টাউন হ'লেও মানে আমি টাউন বুলিয়ে কওঁ আৰু এই মেইন ৰাস্তাটো এইটো ৰাস্তা লখিমপুৰলৈ যায় এইটো এদি গৈ আছোঁ অলপ গ'লেই দোকান পাম আমাৰ টাউনখন কিন্তু ৰাস্তা বহুত চাফা হয় চাবচোন বহুত ডাঙৰ টাউনতকৈ বহুত চাফা হয় আৰু মই এই দোকান পালোহি ইয়াতে মই বজাৰ কৰিম এই দোকানটোতে মানে সকলো বস্তু পায় সেইকাৰণে মই একেলগতে ইয়াতে ল'ম বুলি ল'লোঁ আৰু এয়া মই মাৰ্কেটিং কৰি ল'লোঁ এইখিনি ল'লোঁ লৈ পিনি এতিয়া আহি গ'লোঁ এয়া ল'লোঁ ভিমভিটা ল'লোঁ কেৰক্স ল'লোঁ অটছ ল'লোঁ মুচেলি ল'লোঁ আৰু গাখীৰ ল'লোঁ এইখিনি মানে মাক ৰাতিপুৱা জলপান হিচাপে খাবলৈ দিওঁ অল্টাৰনেটিভ এটাৰ পাছত এটা এনেকৈ আৰু কাজু আনিলোঁ বাদামটো থাকি আহিলে বহুত হেল্ডি ফুড হয় বহুত হেল্ডি হয় বহুত ভাল হয় অকল যে বেমাৰী মানুহে খাব পাৰি নহয় ভাল মানুহে খাব পাৰি আৰু এয়া আমাৰ ভতিজাটো পোৱালিটো বেমাৰ আজি দুদিনমানৰ পৰা পৰি আছে জ্বৰ বমি মেডিকেল নিছে ভাল পাইছে অলপমান আৰু আজিলৈ ইমানেই মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব